কঠীয়া তুলিবলৈ এইবাৰ কঠীয়াতলিত নামিল প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ। ব্ৰহ্মপুত্ৰৰ শেহতীয়া বানে খুমটাই সমষ্টিৰ নদী কাষৰীয়া অঞ্চলসমূহত চলালে ভয়াৱহ তাণ্ডৱ, যাৰ ফলশ্ৰুতিত এই অঞ্চলসমূহৰ কৃষক ৰাইজৰ হেক্টৰ হেক্টৰ ভূমিত কৰি থোৱা কৃষিকৰ্ম বিনষ্ট কৰিলে বাঢ়নী পানীয়ে। বানৰ তাণ্ডৱৰ পাছত দিশহাৰা হৈ পৰিছে কৃষকসকল। পুনৰ কৃষিকাৰ্য আৰম্ভ কৰিবলৈ অভাৱ হৈছে কঠীয়াৰ। উল্লেখ্য যে এই কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ নেতৃত্বত ওলাই আহিল কঠালগুৰি ব্লক মহিলা কংগ্ৰেছৰ একাংশ কৰ্মী। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰৰ পৰা দলটোৱে সংগ্ৰহ কৰিছে কঠীয়া। গোলাঘাট জিলাৰ ঢেকিয়ালত এই কঠীয়া সংগ্ৰহৰ বাবে পথাৰত একাংশ কৰ্মীক লগত লৈ নিজেই নামি পৰিল প্ৰাক্তন মন্ত্ৰীগৰাকী। এনেদৰে সংগ্ৰহ কৰা কঠীয়াসমূহ পৰ্যায়ক্ৰমে নদী কাষৰীয়া বান বিধ্বস্ত অঞ্চলসমূহৰ কৃষকৰ মাজত বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। বানপানীৰ দ্বাৰা যিসকল ৰাইজ পীড়িত হৈছে, যিসকল কৃষক পীড়িত হৈছে, যাৰ খেতিভূমি ইতিমধ্যে নষ্ট হৈ গৈছে, তেওঁলোকক আমি এই কঠীয়াখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ। কাৰণ তেওঁলোকে এতিয়া নতুনকৈ কঠীয়া পৰাৰ কোনো এতিয়া সময় নাই। গতিকে যিসকলৰ খেতি ইতিমধ্যে হৈ গৈছে, যাৰ খেতি হৈ থকাৰ পিছত কঠীয়া যথেষ্ট লোকৰ বাকী থাকি গৈছে, গতিকে সৰু সৰুকৈ হ'লেও আমি কঠীয়াখিনি সংগ্ৰহ কৰি সেই লোকসকলক দিয়াৰ ব্যৱস্থা কৰিছোঁ। কোন অঞ্চলত দিব আপোনালোকে? ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে, গেলাবিলৰ পাৰে পাৰে যিসকলে ইতিমধ্যে কৃষিভূমি নষ্ট হৈছে, এইটো সমষ্টি বুলি কথা নাই, আমাৰ ওচৰে পাঁজৰে আমি যিমানখিনি পাৰোঁ সেই সকলো লোককে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিমানখিনি কৰ্মী জড়িত হৈ আছে আজি ইয়াত আপোনালোকে যিখিনি দেখিছে, ইয়াতো জড়িত হৈছে কাষতো এখন পথাৰ ঢেকীয়াৰ পঞ্চায়তৰ। তাৰ উপৰিও আপোনাৰ কচু পথাৰটো চলি আছে, বেতিয়নী অঞ্চলতো কঠীয়া তোলা কাম চলি আছে। অহা কাইলৈ দক্ষিণ হেঙেৰা বা এনেকুৱা অন্যান্য অঞ্চলত হৈ থাকিব। পৰ্যায়ক্ৰমে কঠীয়া তোলা হৈ থাকিব আৰু বিতৰণো হৈ থাকিব। দেৰগাঁৱৰ পৰা বিদ্যান বৰদলৈৰ ৰিপৰ্টছ AWN24 নিউজ।